guys, welcome to my YouTube channel Rajdeep Vlogs. So আজি আমি প্ৰথম ভিডিঅ' so আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এজন লৰ্ড অফ ইউনিভাৰ্ছৰ নামত যাৰ নামত দুনিয়াখন চলি থাকে পৃথিৱী চলি থাকে তেওঁৰ নামতে মই ভাবিছোঁ তেওঁৰ নামতে মই প্ৰথম ভিডিঅ'টো আৰম্ভ কৰোঁ so বলক আমাৰ লগতে যাওঁ ভিডিঅ'টো so বলক আমাৰ লগতে চাওঁ কি কৰোঁ চাব আপোনালোকেও so guys আমি ফাইনেলি আহি পালোঁ গমৰিপাল বুলি কয় চাওক ভিউটো ইমান ধুনীয়া চাওক সঁচাকৈ আমাৰ অসমখন বহুত ধুনীয়া চাওক এইফালে হ'ল গীতাধাৰী নদী চাওক মানুহে জাল মাৰে জালটোৰ নাম নাজানো কিন্তু জালটো জানে মাৰে বুলি জানো চাওক ইমান কেমেৰা কেপশ্যন ইমান ভাল নহয় তেও চাইছোঁ মোবাইলত কৰি লৈ যদি আপোনালোকে ভাল পায় মৰম দিয়ে তেনেহ'লে নিশ্চয় কেমেৰাটো শ্বুট কৰিব ভাবিম চেষ্টা কৰিম so guys আপোনালোকে ফাইনেলি গম পালে চাগে আমি ক'ত আহিছোঁ আমি আহিছোঁ নাহংকৰ মন্দিৰ যাৰ শিৱজী বাগানৰ বহুত ডাঙৰ মন্দিৰ এখন আছে তাত ফাইনেলি আমি গৈ আছোঁ চ' আমি গাঁৱলীয়া ৰাস্তাদি গৈছোঁ আপোনালোকে যাব পাৰে টাউনেদি যাব পাৰে মেইন ৰোডৰ ওচৰতে কাষতে হয় আপোনাক দেখুৱাম আপোনালোকক চ' আমি গাঁৱলীয়া ৰাস্তাদি আহিছোঁ অলপ শ্বৰ্ট হয় আপোনালোকক দেখুৱাইছোঁ আমি গৈ আছোঁ ফাইনেলি ইমান দূৰ নাই আমি পালোঁ আৰু বেছি দূৰ নাই চ' বলক নাহংকৰ মন্দিৰ গেটখন নতুনকৈ বনাই আছে চ' এতিয়া ভাঙিছে আপোনালোকে চাব পাৰে নেক্সট টাইম আহিলে গেটটো চাব পাৰে দেখিব পাৰিব চ' বলক আমি আৰম্ভ কৰোঁ আগত ভিতৰত যাওঁ চাওঁ কি হয় চ' বলক আমি ফাইনেলি আহি পালোঁ ইয়াত ওচৰত দোকান চোকান আছে দেখিছে দোকান চোকান এইকেইটা দোকান চোকানত আপোনালোকে কিবা কিবি নিব পাৰে ভিতৰত কাছ আছে হাঁহ চাহ আছে ভিতৰত চ' আপোনালোকে এতিয়া বন্ধ আছে আমি ইভিনিং টাইমত আহিছোঁ কাৰণ আমাক ভিউটো ভাল লাগে আৰু চাউণ্ড কোৱালিটিও ভাল লাগে চ' আমি ইভিনিং টাইমত আহিছোঁ আপোনালোকে যেতিয়া মন যায় তেতিয়া আহিব পাৰে চ' বলক আমি ভিতৰত যাওঁ এতিয়া ঠিক আছে আপোনালোকক ভিতৰত লৈ যাওঁ মন্দিৰৰ ওচৰত দেখুৱাম ভাবি চাগে এইকেইটা এইফালে চাওক প্লেচ ধুনীয়া প্লেচ যোনটো আপোনালোকে দেখি আছে এইটো বিয়া ভৱন হয় আপোনাক তাৰ ভিতৰত লৈ যাম আপোনালোকক ত' আমি যাওঁ এতিয়া প্ৰথমে মন্দিৰটোৰ ভিতৰত যাওঁ দেখিছে চাগে নিশ্চয় বিয়া ভৱনটো নাহংকৰ দেৱালয় আমি মন্দিৰৰ ভিতৰত যাওঁ দেখুৱাই আছোঁ এই দেখিছে চাগে অলপ ভিতৰত যোৱাৰ যত্ন কৰিম যদি অসুবিধা হয় আমি আপোনালোকে চাই থাকক আমি আগত ভিতৰত লৈ গৈছোঁ আপোনালোকক ভিতৰত দেখুৱালোঁ চ' বলক যদি নাহংকৰ মন্দিৰ কেতিয়াবা আহে আপোনালোকে যদি কাছক নাচায় তেতিয়ালৈকে মনটো ভাল নালাগে চ' আমি প্ৰথমে কাছক কিবা কিবি খুৱাই আহোঁ চাই আহোঁ বলক আমি যাওঁ চ' বলক আমি কাছ চাওঁ কাছবিলাক চাওঁ কিবা কিবি খুৱাম কাছক লগতে আমি চাওঁ আহক ওপৰত দিয়াচোন কি সিহঁতে ওপৰত দিবা তেতিয়া গোটেইখিনি ওলাই আহিব পানীত দি নিদিবা
চাওক কাছ দেখিছে, ইয়াত 500তকৈ অধিক কাছ পোৱা যায়। বহুত ডাঙৰ ডাঙৰ কাছ আছে, কিন্তু আজি আমি ইভিনিং টাইমত আহিছোঁ। চ' আপোনালোকে দেখুওৱাৰ যত্ন কৰিছোঁ চাবলৈ। ইমান বেছিকৈ অহা নাই বাৰু এই ওচৰত, তেতিয়া খাইছে খাই গৈ। চ' মৰ্ণিং টাইমত আহিলে অলপ ভাল হয়, ৰাতিপুৱা টাইমত। এতিয়া চাওক কাছ দেখিছে আপোনালোকে নিশ্চয়, দেখুৱাব যত্ন কৰিছোঁ আমি। চাওক ইয়াত বিশেষকৈ মুড়ি চুৰি দিয়া হয়, বিস্কুট মুড়ি দিয়া হয়। আপোনালোকে আহিলে গম পাব, দেখিছে চাগে আমি মুড়ি খুৱাই আছোঁ। বাহিৰৰ দোকানত দেখুৱাইছিলোঁ, দোকানত মুড়ি পায়, মুড়ি আমি ইয়াত আনি কাছক দিছোঁ। চাওক চ' এক পেকেট মুড়ি খতম, আমি নতুন আৰু পেকেটটো খুলি লওঁ। চ' আহি আছে কাছ আমাৰ, আপোনালোকক দেখুৱাইছোঁ পুখুৰীটোৰ লগতে। পুখুৰীটো চাওক, চাওক আমি কাছ দেখুৱাইছোঁ। চাওক কি ডাঙৰ ডাঙৰ কাছ, চাওক আপোনালোকক। দেখিছে কাছ আপোনালোকে, চাইডত কাছ। এই কাছবিলাকে কিমান দিওঁ, কুকুৰটো আছে, কুকুৰটো কিবা এখন দিওঁ খাবলৈ। চাওঁ অলপ খাওঁ। চবলক কাছক দিলোঁ আমি, ফাইনেলি মুড়িকেইটা দিলোঁ কাছক। চাওক কাছকেইটা বহুত আছে, ইয়াত অধিক 500তকৈও অধিক কাছ পোৱা যায়। 600 বছৰ পুৰণা পুখুৰী স্থাপিত হৈছিলে। এই পুখুৰীটো দেৱালয়টো স্থাপিত হোৱা প্ৰায় 600 বছৰ আগতে হয়। চ' পুখুৰীটো ডাঙৰ, বহুত বছৰে হ'ল। চ' ইয়াত আহক, পলিথিন ইয়াত পেলোৱা মনা আছে। আপোনালোকে কোনোবাই পেলাইছে চাওক, বিস্কুট চিস্কুটৰ পেকেট। চ' আমি পেলাই দিম, আমি ইয়াত ডাষ্টবিন আছে, প্ৰদূষিত নকৰোঁ। চাওক প্লাষ্টিক চাষ্টিক আমি এই ডাষ্টবিন আছে, ডাষ্টবিনত পেলাই আছোঁ। চ' আমি গৈ ডাষ্টবিনত পেলাম। আপোনালোকে আহিলেও যদি এনেকৈ বাহিৰত নেপেলাব, চ' অলপ প্ৰদূষিত হ'ব পাৰে, কাছৰ ইফেক্ট হ'ব পাৰে। চ' আমি ডাষ্টবিনটো দেখুৱাইছে, ডাষ্টবিনটো চাওক, ডাষ্টবিনত ভালদৰে চাওক। কোনোবা বটল চটল থৈছে, আপোনালোকে আহিলে নিশ্চয় এনেকুৱা কাম নকৰিব। ডাষ্টবিন আছে, ডাষ্টবিনত ভাল দিব এনেকৈ। চ' কাছকো দিয়া হ'ল, ডাষ্টবিনটো চাফা হ'ল। চ' নেক্সট আমি ভিতৰত মন্দিৰটো দেৱালত দেখুওৱাৰ যত্ন কৰিম, ঠিক আছে। আমি অলপ চৌহদটো চাই আহোঁ, পিছফালৰ বেকগ্ৰাউণ্ডটো অলপ হাঁহ চাহ আছে, আমি চাই আহোঁ অলপ। আহক চাওক পুখুৰীটো কিমান বৃহত্তম পুখুৰী। দুটা পুখুৰী আছে, আমি লগতে এটা দেখুৱাইছোঁ, আজি দেখুৱাইছোঁ, যত্ন কৰিছোঁ। আমি এটা দেখুৱাইছোঁ আপুনি। চ' অলপ আবেলি হৈছে, অলপ কেপশ্যন কৰিবলৈ অলপ ভাল হোৱা নাই। চ' আমি দেৱালয়টো দেখুওৱাৰ যত্ন কৰিছোঁ। চাই লওক আপোনালোকে দেৱালয়টো চাইডত চাওক, পুখুৰীটো চাওক। আপোনালোকে আহক, ইয়াত হাঁহ আছে, বহুতো হাঁহ আছে, প্ৰায় 200তকৈ বেছি অধিক হাঁহ আছে। আপোনালোকক দেখুৱাইছোঁ, আহক। ৰেড চেয়াৰো আছে, আপোনালোকে আহি বহিব পাৰে, চাব পাৰে প্ৰকৃতিটো। চ' দেখিছে ইয়াত চব ইয়াৰে হাঁহ হয়, নাহশংকৰ মন্দিৰ দেৱালয়ৰ হাঁহ হয়। চ' আপোনালোকে আহিলে গম পাব। চব সকলো হাঁহ আমি দেখুওৱাৰ যত্ন কৰিছোঁ, দেখিছেনে? প্ৰায় অলপ কম আছে ইয়াত, যদিও ক'ৰবাত আছে। চ' দেখিছে আপোনালোকে চবে, সকলোৱে দেখিছে। চাওক অলপ এইফালে চাইডত ইয়াত হয়, যদি তাত বিবাহ চিবাহ হয়, ৰিচিপশ্যনটো চলোৱাটো ইয়াত ভিতৰত হয়। ইয়াত প্ৰসাদ দিয়া হয়, প্ৰসাদ ঘৰ দেখাইছে আপোনালোকে। যদি আপোনালোকে আহে নিশ্চয় দেখিবই। যদি আহিছে আপোনালোকে আগতে গম পায়। বলক চাওক, সঁচাকৈ ইমান ধুনীয়া আমাৰ নাহশংকৰ মন্দিৰখন। আপোনালোকে আহিলে এবাৰ গম পাব। চ' বলক আমি এতিয়া বিবাহ ভৱন ফালে যাওঁ। যদিও বিবাহ ভৱন বন্ধ, এতিয়া আমি আবেলি টাইমত আহিছোঁ। চ' আমি দেখাব যত্ন কৰিম ওচৰৰ পৰা। চ' বলক চ' দেখিছে ফাইনেলি বিবাহ ভৱনটো বহুত বৃহত্তম ডাঙৰ হয়। চ'
চ' আপোনালোকে আহিলে গম পাব ইয়াত কি কৰিব লাগে, কেনেকৈ হয়। চ' সকলোখিনি জনাব ইচ্ছা কৰিছিলোঁ, কিন্তু এতিয়া আমি আবেলি টাইমত আহিছোঁ কাৰণে অলপ বন্ধ আছে, নহ'লে আপোনালোকক সকলোখিনি জনালোঁ হয়। চ' এতিয়া চাইডত বিবাহ ভৱনটো আমি দেখুৱাইছোঁ, যত্ন কৰিছোঁ। এইটো হয় বিবাহ ভৱন, ইয়াতে মানুহ চানুহ আহিলে থাকিব পাৰে। চ' এইখন হৈছে আগত দেখিছে আপোনালোকে, সেইখন হৈছে ধৰক কইনা চইনা থাকিলে তো ৰেডি চেডি কৰি লৈ তাৰপৰা ইয়াত অনা হয়। আপোনালোকে দেখিছে চাগে, আমি তাৰপৰাও দেখুৱাব যত্ন কৰিম। চ' বলক তালৈকে যাওঁ আগতে। আপোনালোকৰ পাৰ্চনেলি আলহী চালহী আহে বিয়াৰ কাৰণে। চ' ইয়াতে থোৱা হয় কইনাক ৰুম চুম আছে। চ' কইনাক আপোনালোকে কইনাক ৰেডি চেডি কৰি লৈ ল'ৰা তাত থাকে, ল'ৰা আহিলে তাত থাকিবৰ কাৰণে সুবিধা আছে ভিতৰত, এতিয়া খুলি দিয়া নাই বাৰু। চ' এতিয়া আমি আহিছোঁ আবেলি টাইমত। চ' আমাক অলপ চাউণ্ড কোৱালিটিটো ভাল লাগে, আমাৰ লগত কোনো মাইক্ৰ' চিষ্টেম কোনো নাই, একো নাই। চ' আমি মোবাইলতে কেপচাৰ কৰি আছোঁ। চাওক ভিডিঅ' কোৱালিটিটো বেয়া হ'ব পাৰে অলপ, সেইবোৰ যত্ন কৰিছোঁ দেখুৱাবলৈ। চ' বলক আহক, আমি ভিতৰতে আহক চাওঁ। এইবাৰ পৰিৱেশটো দেখিলে আমাক আপোনালোকক অতি সুন্দৰ দেখিব, আপোনালোকে আহক দেখুৱাই আছোঁ। নিশ্চয় এটা দৰ্জা খোলা আছে বাৰু, আমি দেখিছোঁ এতিয়া এই সময়ত দৰ্জাটো খোলা আছে, কিহৰ কাৰণে নাজানো। কিন্তু এইফালে হয় মানুহ চানুহ থাকিব পাৰে। এইফালে দেখুৱাইছে কোনোবা এখন ৰুমত হয় বাৰু কইনা চইনা ৰেডি চেডি কৰি আমাক। চ' আপুনি আপোনালোকক দেখুৱাইছোঁ এইফালে প্ৰকৃতি চাওক, অতিকৈ মৰমীয়াল চাওক, দেখিব ইমান ধুনীয়া। দেখিছে আপোনালোকক যত্ন কৰিছোঁ দেখুৱাবলৈ। চ' দেৱালয় চব দেখিছে আপোনালোকে। শিৱৰাত্ৰিত ইয়াত বহুত ডাঙৰ মেলা লাগে। চ' আপোনালোক যদি আপোনালোকে ভাল পায় ভিডিঅ'টো, চ' আপোনালোকে ক'ব, মানে শিৱৰাত্ৰি টাইম আপোনাক দেখুৱাব, যত্ন কৰিম আহি লৈ। চ' বহুত ডাঙৰ হয় শিৱৰাত্ৰিৰ দিনাখন। যদি সোমবাৰৰ দিনাখন মানুহৰ ভক্তৰ ভিৰ বহুত থাকে। চ' আমি এতিয়া আবেলি টাইমত আহিছোঁ, আজি দেওবাৰ হয়, শ্বুট কৰি থকা সময়ত দেওবাৰ দিনটো আজি দেওবাৰ হয়। চ' অলপ টাইমটো মিলাই আহিছোঁ। আপোনালোকক যদি আহিব বিচাৰে চাওক, আহিব পাৰে, কোনো ধৰণৰ টিকেট চিকেট চিষ্টেম নাই আৰু ইয়াত। চ' গাইজ চাওক, এতিয়া আন্ধাৰ হ'ব ধৰিছে, আমি ঘৰ যাব হ'ল। আৰু আপোনালোকক দেখুৱালোঁ যিমান পাৰিলোঁ, যত্ন কৰিলোঁ দেখুৱাবলৈ। যদি মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। যদি ভিডিঅ'টো ভাল লগাও নহয়, তেতিয়াও ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব, কাৰণ মোৰ প্ৰথম ভিডিঅ'। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিয়ে, তেনেহ'লে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপোনালোকৰ ওচৰত আনিয়ে থাকিম। চ' আশা কৰিছোঁ সকলোকে ভিডিঅ'টো ভাল লাগিছে। চ' থেংক ইউ।